নমস্কাৰ বন্ধুসকল, আপোনালোকে আগৰ ভিডিঅ'টোত বহুত মৰম দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু এনেকুৱা আগলৈও আপোনালোকে এনেকুৱা মৰম দি যাব বুলি আশা ৰাখিলোঁ। বাকী মোৰ এই ভিডিঅ'টো মানে কি হ'ল, দীঘল হোৱাৰ কাৰণে পাৰ্ট 1 পাৰ্ট 2 ডিভাইড কৰিবলগীয়া হ'ল। চ' আপোনালোকে ভিডিঅ'টো এতিয়া চাব, অলপ স্কিপ নকৰাকৈ। বাকী ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যদিহে আৰু এনেকুৱা ভিডিঅ' চাবলৈ মন আছে। মানে দিনভৰ লাগি মেলি এজনে আকৌ কেলৈ কল কৰিলে? হেল্ল' ৰক্তিম বোপাই, মোক হেল্প এটা কৰি দিব পাৰিবা নেকি বাৰু তুমি? খুৰা কওকচোন। কিবা ক'ত আছা বাৰু তুমি? হয়, এই মই ডিউটিত আছোঁ পাই। মানে কি ক'ব আৰু খুৰা, পেচেণ্ট 3টা ঢুকাই থাকিলে। চেম্বাৰতে আছা। মোৰ তোমাৰ খুৰী আৰু গাটো বিৰাট বেয়া, উশাহ ল'ব পৰা নাই তাই বেছি। খুৰীৰ উশাহ লোৱাত প্ৰব্লেম হৈছে। তুমি এটা কাম কৰিব পাৰিবা নেকি বাৰু? মোক অক্সিজেনৰ চিলিণ্ডাৰ এটা যোগাৰ কৰি দিব পাৰিবা নেকি বাৰু ঘৰৰ পৰা? নাই নহয় খুৰা, মই একদম আপোনাক হেল্প কৰিব নোৱাৰিম। আমাৰ ইয়াতে শ্বৰ্ট পৰি আছে চিলিণ্ডাৰৰ। তোমাক যিমান পইচা লাগে মই ইমান দিব পাৰিবা নেকি বাৰু ঘৰৰ পৰা? নাই একদম আপোনাক মই হেল্প কৰিব নোৱাৰোঁ। আপোনাক মই তেতিয়াই কৈছিলোঁ আপুনি গছবোৰ কাটিব নালাগে। প্ৰকৃতিৰ পৰা পাই থকা আপোনাৰ ফ্ৰীতে যিটো অক্সিজেন, সেইটোক আপুনি কাটি পেলাই এতিয়া অক্সিজেন কিনিবলৈ আহিছে। কিবা এটা কৰি আনি দিয়া, তোমাক মই নিজৰ ঘৰৰ ল'ৰা ন তুমি। এতিয়া যদি খুৰীৰ এজনী যদি কিবা এটা হৈ যায়, এইটো কৰোণা হৈছে বোলে। মই নোৱাৰিম আপোনাক একদম নোৱাৰিম, বেয়া নাপাব খুৰা। ঠিক আছে বাৰু, মই সুধি চাম বেলেগ আপোনাৰ ফাৰ্মাচীত, যদি থাকে আপোনাক মই কল কৰিম। বাট মই এতিয়া আপোনাক একেবাৰে কৰিব নোৱাৰিম। ঠিক আছে, মোক খালি কল কৰিবা, ঠিক আছে তুমি? ঠিক আছে, হয়। নিজেই ভুলবোৰ কৰিব, তাৰপাছত এতিয়া শুধৰণি পাইছেতো। পুৰা পইচা চইচা নাই দিয়া এতিয়ালৈকে। আকৌ এতিয়াই গ'লে ফোন কৰিব পাৰিম। হেল্ল', আপুনি পইচা কেতিয়া দিব? হয়, মই পইচা এতিয়া মানে মই তোৰ খুৰীয়াৰৰ গাটো বেয়া হ'ল। মোক পইচা লাগে নহয়, গম পাইছে নাই আপুনি? মোৰ মানুহবোৰে মোক প্ৰব্লেম দিছে নহয়, গম পাইছে? মই কাইলৈ পৰহিলৈ তোক দি আছোঁ পইচা। মই কাইলৈ গৈ আছোঁ আপোনাৰ ঘৰত। দিম বুলি কৈছোঁ নহয় মই তোক পইচা। মোক পইচা লাগিব। বুঢ়া হয় সেইটো কাৰণে একো নাই কৰা দেই। মোক পইচা লাগিব কাইলৈ। এনেই তই কিবা চিলিণ্ডাৰ মানে অক্সিজেনৰ কিবা এটা কৰি দিব পাৰ নেকি? সেইবোৰ মই একো নোৱাৰোঁ। এইবোৰ আপোনাৰ নিজৰ প্ৰব্লেম, নিজৰ কথা। আপুনি মই পৰহিলৈ। আচ্ছা, পৰহিলৈ নিদিলে কিন্তু চাব হ'ব, আপোনাৰ মানে কথা বেয়া হ'ব। মই পুলিচ লৈ যাম মই আপোনাৰ ঘৰত। তই বুজ, কিবা এটা বুজ, মই পৰহিলৈ তোক দি দিম। হ'ব। হে প্ৰভু বচোৱা। খুৰা বোপা ৰক্তিম, কোৱা। ক'ত যায় পিছে আপুনি? এই অকণমান ওলাই আহিলোঁ ৰাতিপুৱা। ওলাই আহিছে, ঠিকে আছে। মাস্ক এখন পিন্ধি আহিব লাগে আপুনি, এইটো চিটুৱেশ্যনটো যেনেকুৱা হৈছে। কি মাস্ক পিন্ধিবা হয়, এনেই আৰু কোৱাচোন। বাকী মই আপোনাৰ ওচৰত যাব লৈছিলোঁ মানে কি, চিলিণ্ডাৰ এটা পাইছোঁ। চিলিণ্ডাৰ খুৰীয়াৰ নাই আৰু, গম পাইছা? তুমি বহুত দেৰি কৰি দিলা। হয়, লৈ গ'ল আৰু এই কৰোণাটোৱে, বুজিছা? কেতিয়া হ'ল এইটো ঘটনা? আপোনাকতো মই তেতিয়াই কৈছিলোঁ ন। আপুনি এতিয়া এটা কথা আপোনাৰ
চাওক আপুনি বেলেগক দুখ দি পেলাই আপুনি কেতিয়াও সুখত থাকিব নোৱাৰে, বুজি পাইছে? এতিয়া আপুনি যিবোৰ গছ কাটিলে সেই গছকেইজোপাৰ পৰা বহুত অক্সিজেন পায়, ঠিক আছে? এতিয়া আপুনি নিম গছ, বৰগছ, বাঁহ গছ, বহুত ইম্পৰ্টেণ্ট গছকেইজোপা আপুনি কাটি পেলালে, আৰু তেওঁলোকে কিমান কষ্ট পাইছে ন? আৰু তেওঁলোকৰ কথা আমি মানুহে যদি বুজি নাপাওঁ, কোনে বুজি পাব? আৰু মানে ঠিক আছে দিয়ক, আৰু আপুনি যাব পাৰে, ময়ো এইফালে যাওঁ তেতিয়া। ঠিক আছে দিয়ক। ঠিক আছে এতিয়া যাবা। गंदा क्या उस हवा को जिससे सबकी सेहत है, गंदा क्या उस हवा को जिससे सबकी सेहत है, बसाना इसे एहसान नहीं हमारी खुद की ज़रूरत है, बस रखना है संभाल उस हर एक चीज़ को जहाँ जिसकी बदौलत है, बंद करनी है ये सब तबाही क्योंकि अभी भी कुछ वक्त है। বাকী মোৰ লগৰ এগৰাকী সহপাঠীয়ে আপোনালোকৰ কাৰণে এটা পয়েট্ৰি পঠাইছিলে। পয়েট্ৰিটো হৈছে অসমীয়াত পঠাইছে। অক্সিজেন এৰি তোমালোকক জীয়াই ৰাখিছোঁ, পাৰা যদি তোমালোকেও এৰা মনৰ হিংসা, মগজুৰ কপটতা, মানুহ হৈ মানুহৰ সমাজকে স্বাস্থ্যসন্মত কৰা। ধন্যবাদ আকাংক্ষা। कुछ तो लॉकडाउन ने भी हमें सिखाया है कि प्रकृति को यूं ही हमने बिगाड़ा है। इंसान जब अपने अपने घरों में कैद हुआ, प्रकृति ने फिर से खिलना सिखाया।